Hello guys, welcome to Assamese Educare. আজি আমি পেডাগজি আৰু চাইল্ড ডেভেলপমেণ্টৰ আমি যিটো প্লেলিষ্ট বনাম কৈছিলোঁ আৰু সেইটো তাৰ আজি আমাৰ এইটো দ্বিতীয়টো ভিডিঅ' আৰু আমি ইয়াৰ লাহে লাহে আমাৰ যিমানখিনি পেডাগজি আৰু চাইল্ড ডেভেলপমেণ্টৰ যিমানখিনি টপিক আছে আমি সেইখিনি লাহে লাহে আমি আলোচনা কৰি যাম আৰু তাৰ কাৰণে আপোনালোকে আছামিজ এডুকেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি কোনোবা বন্ধু বান্ধৱী আপোনালোকৰ টিচিঙৰ লগত জড়িত হয় বা চিট আদিৰ কাৰণেও প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোককো শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো যদি চোৱাৰ পিছত ভাল লাগে তেতিয়া লাইক কৰিব ঠিক আছে আজি আমি আলোচনা কৰিম সফল শিক্ষণ কাৰ্যৰ সিদ্ধান্তসমূহ আৰু এইখিনিতে মই এটা কথা কৈ লওঁ যে মই মাত্ৰ মূল থিয়ৰিখিনিহে লিখি লৈছোঁ সকলোবোৰ মই লিখি লোৱা নাই যিহেতু আৰু আমি সকলোবোৰ আলোচনা কৰিম বহলাই সেইকাৰণে সেয়েহে আপোনালোকে কি কৰিব নিজৰ বহীত সকলোবোৰ লিখি যাব যাতে পিছত আপোনালোকে বুজিবলৈ সুবিধা হয় ঠিক আছে আজি আমি ফাৰ্ষ্ট ষ্টাৰ্ট কৰিম সফল শিক্ষণ কাৰ্যৰ সিদ্ধান্তসমূহৰ প্ৰথম যিটো সিদ্ধান্ত ঠিক আছে ক্ৰিয়াশীলতা সমৃদ্ধ কৰি শিকোৱা সিদ্ধান্ত আমাৰ কি হয় এজন শিক্ষকে যেতিয়া শ্ৰেণীকোঠাত কিবা এটা পাঠ পঢ়াব যায় সদায় কি হয় ক্ৰিয়াশীলতা উৎপন্ন কৰি সেই পাঠটো শিকায় মানে ছাত্ৰ এজনে সদায় ছাত্ৰ ছাত্ৰীয়ে সদায় হাতে কামে কৰি শিকাত এজন শিক্ষকে গুৰুত্ব দিয়ে তেওঁলোকক সদায় শিক্ষকে নিজে কৰি শিকাত সুযোগ সুবিধা দিব লাগে ধৰা আমি ক্লাছ 3ত ধৰা আমি কি কৰিছোঁ স্থানীয় মানৰ ধাৰণা আমি দিবলৈ গৈছোঁ আৰু যেতিয়া আমি স্থানীয় মানৰ ধাৰণা দিব যাম এজন শিক্ষকে প্ৰথমতে কি কৰিব লাগে গোটেইখিনি বৰ্ডত লিখি দিব নালাগে তেওঁলোকক প্ৰথম ছাত্ৰ ছাত্ৰীসকলক নিজে কৰিবলৈ দিব লাগে আৰু তেতিয়াহে এজন শিক্ষকে গম পাব কি হয় স্থানীয় মানৰ ওপৰত তেওঁলোকৰ কিমানখিনি জ্ঞান আছে তেওঁলোকে স্থানীয় মানৰ বিষয়ে কিমানখিনি জানে সেইখিনি তেতিয়া এজন শিক্ষকে গম পাব আৰু তেতিয়া যিখিনি ছাত্ৰ ছাত্ৰীসকলে কওঁতে ভুল কৰে সেই তেতিয়াহে এজন শিক্ষকে কি কৰিব লাগিব শুধৰাই দিব লাগিব ঠিক আছে তেনেকৈ যেতিয়া আমাৰ কৰিব তেতিয়া কি হ'ব আমাৰ জ্ঞানেন্দ্ৰিয় আৰু কৰ্মেন্দ্ৰিয় দুইটা কি হ'ব ট্ৰেইন হ'ব ঠিক আছে জ্ঞানেন্দ্ৰিয় মানে হৈছে কি যিখিনি সেন্সেছ বুলি কওঁ আমি দেখা শুনা সেইখিনি আৰু কৰ্মেন্দ্ৰিয় মানে ফিজিকেল যিবোৰ সেইবোৰ কি হ'ব তেতিয়া দুইটা ট্ৰেইন হ'ব মানে যিকোনো কাৰ্য যেতিয়া আমি যিকোনো এটা কাৰ্য আমাৰ কৰিবলৈ যায় সেই কাৰ্যটো কৰোঁতে আমাৰ কি হয় সদায় জ্ঞানেন্দ্ৰিয় আৰু কৰ্মেন্দ্ৰিয় দুইটাই আমাৰ কাৰ্য কৰে আৰু এজন শিক্ষকে তেতিয়া সেইকাৰণে সদায় এজন শিক্ষকে সদায় ছাত্ৰ ছাত্ৰীক নিজে কৰি শিকাত কি কৰিব লাগে প্ৰেৰণা যোগাব লাগে ঠিক আছে তাৰোপৰিও আমি ইয়াৰ দুটা কথা আমি মনত ৰাখিব লাগিব যে চাইল্ড সাইকোলজিষ্ট ফ্ৰবেলৰ মতে তেওঁ শিশুৱে নিজে হাতে কামে কৰি শিকাত গুৰুত্ব দিছিল লাৰ্ণিং বাই ডুইং সদায় নিজে কৰি শিকাত কোনে গুৰুত্ব দিছিল চাইল্ড সাইকোলজিষ্ট ফ্ৰবেলে আৰু খেলবিধিৰ জনক কোন বুলি আহিলেও আমি কি ক'ব লাগিব ফ্ৰবেল ঠিক আছে খেলবিধিৰ জনক বুলি ক'লে আমি ক'ব লাগিব ফ্ৰবেল আৰু নিজে কৰি শিকাত সদায় কোনে গুৰুত্ব দিছিল ফ্ৰবেলে তেতিয়াহ'লে আমি এইটো কথাৰ পৰা আমি কি বুজি পালোঁ যে খেলবিধি কিহৰ ওপৰত গুৰুত্ব দিয়ে নিজে কৰি শিকাৰ ওপৰত গুৰুত্ব দিয়ে ঠিক আছে এইখিনি নিশ্চয় আমি বুজি পাইছোঁ যে এজন শিক্ষকে সদায় কি কৰিব লাগে নিজে কৰি শিকাৰ ওপৰত ছাত্ৰ ছাত্ৰীক সদায় নিজে কৰি শিকাত সুযোগ আৰু সুবিধা দিব লাগে আৰু এটা আমি কি পালোঁ যে সদায় নিজে কৰি শিকাৰ ওপৰত আটাইতকৈ কোনে গুৰুত্ব দিছিল ফ্ৰবেলে আৰু খেলবিধিৰ জনক কোন ফ্ৰবেল ঠিক আছে আৰু খেলবিধিয়ে কিহৰ ওপৰত গুৰুত্ব দিয়ে নিজে কৰি শিকাৰ ওপৰত গুৰুত্ব দিয়ে ঠিক আছে নেক্সট আহিব অভিপ্ৰেৰণা সিদ্ধান্ত কি হয় সদায় ছাত্ৰ ছাত্ৰীয়ে যেতিয়া সদায় জ্ঞান অৰ্জন কৰিবলৈ হ'লে সদায় ৰুচি থকাটো দৰকাৰ হয় ধৰি লওক যেনিবা এটা শিক্ষকে কিবা এটা বিষয়ে পঢ়াই আছে আৰু তেতিয়া যদি পঢ়াত ছাত্ৰ ছাত্ৰী কোনো ৰুচি নাথাকে তেতিয়া শিক্ষকে কি কৈ গ'ল তেওঁলোকে কি কৰিব আয়ত্ব কৰিব সেইখিনি নোৱাৰিব
আৰু ছাত্ৰ ছাত্ৰীসকল যদি মোটিভেটেড নহয়ে তেতিয়া কি হ'ব এটা শিক্ষণ কাৰ্য কেতিয়াও সফল নহ'ব সেইকাৰণে এজন শিক্ষকে সদায় কি কৰিব লাগে মোটিভেট কৰাব লাগে ৰুচি লগাই পঢ়িবৰ কাৰণে ধৰা তেওঁলোকৰ পঢ়াত মন নাই সেই ক্ষেত্ৰত এজন শিক্ষকে কি কৰিব লাগিব সেই পঢ়াৰ ক্ষেত্ৰত ৰুচি জাগ্ৰত কৰিব পাৰিব লাগিব ঠিক আছে এইটো হৈছে অভিপ্ৰেৰণা সিদ্ধান্ত যেটো আমি মোটিভেশ্যন থিওৰি বুলিও ক'ব পাৰোঁ নেক্সট আহিব ৰুচি সিদ্ধান্ত এইটো আমি কি পালো যে মোটিভেট এজন শিক্ষকে কৰাই ৰুচি ল'বৰ কাৰণে পঢ়াৰ ক্ষেত্ৰত আৰু ৰুচি সিদ্ধান্তত আকৌ কি হয় অভিপ্ৰেৰণাৰ পিছত ৰুচি উৎপন্ন হয় আৰু ইয়াত ছাত্ৰ ছাত্ৰীয়ে কি কৰে নিজেই ৰুচি লয় এই দুইটাৰ ভিতৰতে কনফিউজ হৈ যায় অভিপ্ৰেৰণা সিদ্ধান্ত আৰু ৰুচি সিদ্ধান্ত দুইটা কি হয় দুইটা অলপ মিল আছে ধৰা অভিপ্ৰেৰণা সিদ্ধান্তত শিক্ষকে মোটিভেট কৰাই ৰুচি ল'বৰ কাৰণে আৰু ইয়াত মোটিভেট হ'লে কি হয় বাট চাইল্ডটোৱে নিজে ৰুচি লয় ঠিক আছে দুইটাৰ ভিতৰত কনফিউজ হয় সেয়েহে কৈ দিয়াটো ভাল হয় যে ইয়াত মূল কেন্দ্ৰবিন্দু অভিপ্ৰেৰণা সিদ্ধান্তত মূল কেন্দ্ৰবিন্দু কোন হয় শিক্ষক হয় তেওঁলোকে ৰুচি জাগ্ৰত কৰে আৰু ইয়াত কি হয় ৰুচি সিদ্ধান্তত কি হয় ছাত্ৰ বা ছাত্ৰীটোৱে নিজে ৰুচি লয় নিজে মোটিভেট হয় ঠিক আছে এইটো ৰুচি সিদ্ধান্ত নেক্সট জীৱনৰ লগত সম্বন্ধ কৰিব পৰা সিদ্ধান্ত সদায় এজন শিক্ষকে কি কৰিব লাগে কিবা এটা বিষয়ে পঢ়াব গ'লে সদায় নিজৰ জীৱনৰ লগত ছাত্ৰ ছাত্ৰী নিজৰ জীৱনৰ লগত সম্পৰ্ক ৰাখি পঢ়াব চেষ্টা কৰিব লাগে ধৰা আপুনি কিবা এটা বিষয়ত ছাত্ৰ ছাত্ৰীসকলক পঢ়াইছে যেনে ধৰি লৈছো আমি অসমৰ বানপানী সেই ক্ষেত্ৰত কি কৰিব লাগিব শিক্ষকে ছাত্ৰ ছাত্ৰী নিজৰ জীৱনৰ লগত সম্পৰ্কিত কৰি যদি পঢ়োৱা হয় তেতিয়া সোনকালে কি হ'ব তেওঁলোকে বুজিও পাব আৰু সোনকালে মনত ৰখাটো তেওঁলোকৰ সুবিধা হ'ব তেনেকৈ যদি আমি পৰিৱেশৰ বিষয়ে পঢ়াব যাওঁ তেওঁলোকে সদায় যিটো পৰিৱেশ দেখি থাকে সেই পৰিৱেশ দেখি থকা পৰিৱেশ ধৰা পৰিৱেশৰ ওপৰত ক'ব গ'লে ধৰা গছ গছনি বা ঘৰ দুৱাৰ তেওঁলোকে কেনেকুৱা জীৱ জন্তু আদি তেওঁলোকে কেনেকুৱা জীৱ জন্তু দেখিছে কি গছ গছনি সেইখিনিৰ ওপৰত যদি তেওঁলোকক সদায় দেখি থকা বস্তুখিনিৰ লগত যদি সদায় সম্পৰ্ক ৰাখি পৰিৱেশৰ ধাৰণা দিবলৈ যোৱা হয় তেতিয়া কি হ'ব তেওঁলোকে সোনকালে বুজিও পাব আৰু মনত ৰখাটো তেওঁলোকৰ সুবিধা হ'ব সেইকাৰণে এজন শিক্ষকে সদায় কি কৰিব লাগে ছাত্ৰ ছাত্ৰী নিজৰ জীৱনৰ লগত সম্বন্ধ ৰাখিব পৰাকৈ নিজৰ জীৱনৰ লগত কানেক্ট কৰি সদায় এজন শিক্ষকে পঢ়াব লাগে ঠিক আছে নেক্সট নিৰ্দিষ্ট উদ্দেশ্য সিদ্ধান্ত সদায় এজন শিক্ষকে সদায় যিখিনি বিষয়বস্তু পঢ়ায় সেইখিনি পঢ়োৱাৰ সদায় এটা নিৰ্দিষ্ট উদ্দেশ্য থাকিব লাগে তেনেকৈ পাঠ্যপুথিত আমাৰ যিখিনি পাঠ আমাৰ অন্তৰ্ভুক্ত কৰে সকলো পাঠৰে কি হয় এটা নিৰ্দিষ্ট উদ্দেশ্য থাকে তেনেকৈ এজন শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক কিবা এটা পঢ়ুৱাৰ বা কিবা এটা শিকোৱাৰো সদায় এটা উদ্দেশ্য থকাটো দৰকাৰ যদি এটা উদ্দেশ্যই নাথাকে তেতিয়া কি হ'ব এটা শিক্ষণ কাৰ্য কৰোৱাৰো কোনো লাভ নাথাকে তেনেকৈ আমি এটা উদাহৰণ দিব গ'লে আমি কি কৰিব পাৰোঁ যে ক্লাছ 5ৰ EVS NCERT যিখন আমাৰ EVS আছে তাৰ আমি কোনোবা এটা লেসন ধৰি লৈছো আমি সুনিতা ইন স্পেচ যিটো আমাৰ লেসন আছে সেই সুনিতা ইন স্পেচ যিটো লেসন আমাৰ EVSত অন্তৰ্ভুক্ত কৰিছে তাৰ কৰাৰ কাৰণটো কি হয় ছাত্ৰ ছাত্ৰীসকলক গ্ৰেভিটিৰ বিষয়ে ধাৰণা দিবলৈ গৈছে সেই ছাত্ৰ ছাত্ৰীসকলক সেই গ্ৰেভিটিৰ বিষয়ে যেহেতু জ্ঞান দিব গৈছে সেইকাৰণে কি হয় সেই সুনিতা ইন স্পেচ লেসনটো EVSত অন্তৰ্ভুক্ত কৰিছে তেনেকৈ প্ৰতিটো পাঠ অন্তৰ্ভুক্ত কৰা এটা নিৰ্দিষ্ট উদ্দেশ্য থাকে আৰু এইখিনিতে কি হৈছে পাঠ এটা পঢ়োৱা আগত গোটেইখিনি বিষয়বস্তু আলোচনা কৰিব লাগে ইয়াৰ ওপৰত আগতে এটা প্ৰশ্ন আহিছিল কেতিয়া আহিছিল মোৰ তেনেকৈ মনত নাই কিন্তু প্ৰশ্নটো এনেধৰণে আহিছে আগতে যে এজন শিক্ষক শ্ৰেণীকোঠাত গৈছে আৰু গোটেই পাঠটোৰ বিষয়ে শিক্ষাৰ্থীসকলক এটা পাঠ পঢ়োৱাৰ আগতে গোটেই পাঠটোৰ বিষয়বস্তু সম্পৰ্কে শিক্ষাৰ্থীসকলক কেতিয়া জনাব লাগে তেতিয়া আমি ক'ব লাগিব পাঠটো আৰম্ভ কৰা আগতেই এজন শিক্ষকে যেতিয়া বিষয়বস্তু এটা কোনো এটা পাঠ পঢ়াব যায় তেতিয়া সেই পাঠটোত যিখিনি বিষয়বস্তু থাকে সেই বিষয়বস্তুখিনি কি কৰিব লাগে সেই পাঠটো পঢ়োৱাৰ আগতেই গোটেই বিষয়বস্তুখিনি ছাত্ৰ ছাত্ৰীসকলৰ আগত জনাব লাগে ঠিক আছে নিৰ্দিষ্ট উদ্দেশ্য সিদ্ধান্ত তেতিয়ালে আমি কি পালো যে সদায় যিকোনো পাঠ পঢ়োৱাৰ বা কিবা এটা শিকোৱাৰ সদায় কি থাকিব লাগে এজন শিক্ষকে সদায় এজন শিক্ষকৰ উদ্দেশ্য কিবা এটা থাকিব লাগিব কিবা এটা পাঠ বা কিবা এটা পাঠ পঢ়োৱাৰ বা শিকোৱাৰ
আৰু লগতে আমি এটো পালো যে এজন শিক্ষকে সদায় এটা শ্ৰেণীকোঠাত কিবা এটা বিষয়ে কিবা এটা পাঠ পঢ়াব গ'লে সদায় কি কৰিব লাগিব সেই পাঠটোৰ যিখিনি বিষয়বস্তু সেই বিষয়বস্তুখিনি কি কৰিব লাগিব সেই পাঠটো আৰম্ভ কৰাৰ আগতে ছাত্ৰ ছাত্ৰীসকলক গোটেই বিষয়বস্তুখিনি আলোচনা কৰিব লাগিব নেক্সট আছে সিলেকশন বাছনি সিদ্ধান্ত মইতো আসলে ইংলিছত যেটো পাইছিলো মই কাৰণে মই সিলেকশন থিওৰি বুলি পাইছিলো মই কাৰণে বাছনি সিদ্ধান্ত বুলি কৰিলো তাতকৈ যদি আৰু কিবা ভাল শব্দ আছে আপোনালোকে কমেন্ট কৰিব ঠিক আছে আমি এটা বাছনি সিদ্ধান্ত বুলি যেটো লিখিছো এই কাৰণে আমি এনেদৰে এতিয়া আলোচনা কৰো বাছনি সিদ্ধান্ত কি হয় যেতিয়া এজন শিক্ষকে শ্ৰেণীকোঠাত পঢ়াব যাব সদায় আগতেকৈ তেওঁ ভাবিব তেওঁ জানিব লাগিব যে তেওঁ আসলতে কি পঢ়াব ছাত্ৰ ছাত্ৰীসকলক হিমানখিনিয়ে পঢ়াব যিমানখিনি তেওঁ সেই ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপযুক্ত হয় তেনেকৈ আমি প্ৰাইমাৰী লেভেলত যদি অসমখনৰ কথা যদি আমি ক'বলৈ যাওঁ তেওঁলোকক হিমানখিনি ক'ব লাগিব যিমানখিনি তেওঁলোকে বুজি পোৱাৰ তেওঁলোকৰ ক্ষমতা আছে তেওঁ সেই অনুযায়ীহে এজন শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক ক'ব লাগে যিমানখিনি তেওঁলোকে বুজি পোৱাৰ ক্ষমতা বা যিমানখিনি তেওঁলোকৰ কাৰণে উপযুক্ত সেইখিনি এজন শিক্ষকে সেইখিনি মানে লক্ষ্য ৰাখি শ্ৰেণীকোঠাত শিক্ষণ কাৰ্য কৰাব লাগে ঠিক আছে নেক্সট আহিলে নিয়োজন থিওৰি নিয়োজন মানে কি হয় নিয়োজিত কৰা ধৰা এটা পাঠ পঢ়োৱাৰ আগত এজন শিক্ষকে কি কৰিব লাগিব সেই পাঠটো ভালদৰে নিয়োজিত কৰি পঢ়াব লাগিব তাৰ কাৰণে এজন শিক্ষকে কি কৰিব পাৰে লেসন প্ল্যান বনাব পাৰে এজন শিক্ষকে কিবা এটা বিষয়ে যদি পঢ়ায় তেতিয়া কি হয় যেতিয়া কিবা এটা বিষয়ে যদি পঢ়াব যায় তেতিয়া তাৰ আগত সেইখিনি শিক্ষকে প্ৰথমে নিজে বুজি পাব লাগিব যে ছাত্ৰ ছাত্ৰীসকলে কিমানখিনি সেই পাঠটোৰ বিষয়ে কিমানখিনি জ্ঞান আছে ধৰা ক্লাস 3 স্থানীয় মানৰ বিষয়ে পঢ়াব গৈছে স্থানীয় মানৰ বিষয়ে যেতিয়া পঢ়াব যাব সেইখিনি আগতেকে এজন শিক্ষকে জানিব লাগিব যে আগতেকে সেই স্থানীয় মানৰ বিষয়ে ক্লাস 3 ছাত্ৰ ছাত্ৰীসকলৰ কিমানখিনি জ্ঞান আছে সেইখিনি শিক্ষকে বুজি পাব লাগিব আৰু তাৰ অনুযায়ীহে কি কৰিব লাগিব তাৰ পিছত কেনে ধৰণে বুজাব লাগিব সেইখিনি চাই কিছুমান কৌশল প্ৰয়োগ কৰি সেই সকলোখিনি শিক্ষকে তাৰ ওপৰত জ্ঞান দিব শিক্ষা দিব লাগিব এইখিনিতে এটা কোৱেশ্চন আহে যে লেসন প্ল্যান শিক্ষণৰ কোনটো সিদ্ধান্তত পৰে তেতিয়া আমি কি কৰিব লাগিব নিয়োজন সিদ্ধান্ত ইয়াত কি হয় লেসন প্ল্যান অন্তৰ্ভুক্ত হয় লেসন প্ল্যান এটো আগতেও আহিছে কোৱেশ্চন যে লেসন প্ল্যান এজন শিক্ষকে লেসন প্ল্যান বনোৱাটো শিক্ষণৰ কোনটো সিদ্ধান্তত অন্তৰ্ভুক্ত তেতিয়া আমি ক'ব লাগিব নিয়োজন সিদ্ধান্ত ঠিক আছে আৰু আমাৰ আগলৈও শিক্ষণ সিদ্ধান্ত আমি আজি 7টা আলোচনা কৰিলো আৰু পিছতো আমাৰ 8টা 9টা মান সিদ্ধান্ত আছে যিখিনি আমি পাৰ্ট 2 হিচাপে পিছত আলোচনা কৰিম কাৰণ একেটা ভিডিওতে এইখিনি কৰিলে বহুত দীঘলীয়া হ'ব এইকাৰণে আমি পাৰ্ট 1 আৰু পাৰ্ট 2 হিচাপে এইখিনি আলোচনা কৰিম ঠিক আছে আৰু 8টা 9টা মান আছে সেইখিনি পিছতো ভিডিওত আলোচনা কৰিম